নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে। আজি আকৌ আপোনালোকৰ মাজলৈ অন্য এটা ইণ্টাৰেষ্টিং ভিডিঅ' আনি মই মোৰ দ্য ফেক্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। পৃথিৱীত 11% মানুহে বাওঁ হাত ব্যৱহাৰ কৰে। আগষ্ট মাহত সকলোতকৈ বেছি কেঁচুৱাৰ জন্ম হয়। মানুহৰ দাঁত 32টা, ভালুকৰ দাঁত 42টা। পৃথিৱীৰ 85% গছ-গছনি সাগৰৰ তলত আছে। ইংৰাজী বৰ্ণমালাৰ সকলোতকৈ ব্যৱহাৰ হোৱা আখৰটো হ'ল ই। মানুহৰ সকলোতকৈ সৰু হাড় কাণত থাকে। মেকুৰীয়ে নিজৰ জীৱনৰ 66% শুই কটায়। মৌ এনে এটা প্ৰাকৃতিক পদাৰ্থ হয় যিটো কেতিয়াও বেয়া নহয়। জিৰাফৰ জিভা 21 ইঞ্চ দীঘল আৰু সেই জিভাৰে কাণ চাফ কৰে। আপুনি এক দিনত ইমান বাৰ চকু মেলা মোজা কৰে যিটো প্ৰায় 30 মিনিট সময়ৰ সমান হয়। যদি 1ৰ পৰা 100লৈ 1 + 2 + 3 + এনেকৈ যোগ কৰি যাওঁ তেনেহ'লে টোটেল 5050 হয়। পৃথিৱীত 1 মিনিটত 6000 বাৰ বিজুলী পৰে। হাতীয়ে 24 ঘণ্টাৰ ভিতৰত 4 বা 5 ঘণ্টাহে শুৱে। ভেকুলীয়ে চকু বন্ধ কৰিহে বস্তু গিলিব পাৰে। ভাৰতবৰ্ষত 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ সেই 2 দিন ৰাতি আৰু দিন সমান হয়। সকলোতকৈ সোনকালে ডাঙৰ হোৱা গছবিধ হ'ল বাঁহ গছ। চাউথ আফ্ৰিকাক সোণ আৰু হীৰাৰ দেশ বুলি কোৱা হয়। উৰি থকা উৰাজাহাজ এখন কিমান ওপৰেদি উৰিছে সেইটো জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো হ'ল অল্টিমিটাৰ। যদি বায়ুমণ্ডল নহ'লহেঁতেন তেতিয়া আকাশৰ ৰং ক'লা হ'লহেঁতেন। মানুহ এজনক গালি পাৰাৰ পিছত মনত যিটো সন্তুষ্টি অনুভৱ হয় সেইটোক লেলচিজিয়া বুলি কোৱা হয়। তো বন্ধুসকল আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।